সকল আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আসাম হিষ্ট্ৰী পাৰ্ট 1 খিনি গতিকে আমি আহকচোন চাওঁ কি প্ৰশ্ন অতি ইম্পৰ্টেণ্ট যিখিনি আসাম ডাইৰে ৰিকুৱাৰমেণ্টত বা আসাম পুলিচত আহিব পাৰে ঠিক আছে গতিকে প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁ হু ৱাজ দ্য ফাৰ্ষ্ট টু ইন্ট্ৰডিউচ লেণ্ড সাৰ্ভিং ইন আসাম গতিকে প্ৰশ্নটো বুজি পাইছে যে অসমত প্ৰথম কোনে লেণ্ডৰ ওপৰত সাৰ্ভে আৰম্ভ কৰিছিলে তেওঁৰ নামটো হৈছে স্বৰ্গদেউ গদাধৰ সিংহ ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ইয়াৰ্ছ ডিড আহোম ৰুল ইন আসাম আহোমে অসমত কিমান বছৰ শাসন কৰিছিল আমি সকলোৱে জানো বহুত এটা সহজ উত্তৰ সেইটো হৈছে 600 ইয়াৰ্ছ নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আহোম এণ্ড হাউ লং ডিড হি ৰিজেন গতিকে আমি জানো যে ফাৰ্ষ্ট কিং অফ আহোম হৈছে চুকাফা গতিকে কিমান বছৰ তেওঁ শাসন কৰিছিল সেইটো নেক্সট 4 নম্বৰ প্ৰশ্নটো হৈছে ৱেৰ ডিড দ্য আহোম ফাৰ্ষ্ট এষ্টাব্লিছ দেয়াৰ কেপিটেল গতিকে আহোমসকলে প্ৰথম তেওঁলোকৰ কেপিটেল ক'ত প্ৰতিষ্ঠা কৰিছিল তেতিয়া হ'ব চৰাইদেউ ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ দিছ চুকাফা এস্কেন দ্য থ্ৰন এনচাৰ 1228 AD question number 6 when did the Ahom come to Assam answer 1228 AD next 7th question who was the first to write the history of Assam কোনে অসমৰ প্ৰথম বুৰঞ্জী লিখিছিল বা ইতিহাস ৰচনা কৰিছিল তেতিয়া হ'ব আহোম সকলে when did Assam come under the British গতিকে আমি জানো আসামলৈ ঠিক আছে অসম কেতিয়া মানে ব্ৰিটিছৰ অধীনত গৈছিল when Assam came under the British as a result of the Treaty of Yandabu signed between the British and the Burma on 24 February গতিকে আমি জানো ব্ৰিটিছৰ অধীনলৈ অসম কেতিয়া গৈছিলে যেতিয়া অসমত কি হৈছিলে ইয়াণ্ডাবু সন্ধি হৈছিল আৰু তেতিয়া ব্ৰিটিছসকলৰ অধীনলৈ আমাৰ অসমখন 24 ফেব্ৰুৱাৰী তাৰিখে পৰা ব্ৰিটিছৰ অধীনলৈ গুচি গৈছিল গতিকে 9 নম্বৰ প্ৰশ্নটো হৈছে The Myanmar rebellion took place during the reigns of which Ahom kingdom গতিকে মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিলে বুলি ক'লে আমি ক'ম during the reign of স্বৰ্গদেউ লক্ষ্মী সিংহ next question number 10 what was the name of the last battle between the Ahom and the Mughals গতিকে আহোম আৰু মোগলসকলৰ মাজত শেষ যিখন ৰণ কেতিয়া হৈছিলে last battle between Ahom and Mughal the forest of ইটাখুলি যিখন ৰণ আছিলে 1662 চনত ঠিক আছে আৰু তেতিয়া আহোম আৰু মোগলৰ শেষ ৰণ হৈছিল কুৱেশ্যন নম্বৰ 11 টো যদি আমি চাওঁ তাত লিখা আছে হুইচ কিং ইউজ আসাম বিফৰ দ্য এৰাইভেল অফ আহোমসকল অহাৰ আগত কোনে অসমখন অধিকাৰ কৰিছিল সেইটো হ'ব কোচ ৰজাসকলে ঠিক আছে ইয়াত কোচ স্পেলিংটো ভুল হৈছে when was the capital of Assam established in শ্বিলং গতিকে কেতিয়া শ্বিলং অসমৰ ৰাজধানী হিচাপে কেতিয়া প্ৰতিষ্ঠা কৰিছিল এই উত্তৰটো আপোনালোকে জনাব বুলি আশা থাকিল ঠিক আছে দ্য কেপিটেল অফ আসাম এষ্টাব্লিছ ইন শ্বিলং কিমান চনত ঠিক আছে বা কেতিয়া শ্বিলঙত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ হু ব্ৰট দ্য মানছ টু আসাম অসমলৈ মানুহসকলক কোনে আনিছিল ইয়াৰ এনচাৰটো হ'ব বদন বৰফুকন কুৱেশ্যন নম্বৰ 14 হুইচ কিং বিল্ড দ্য কাৰেংঘৰ ইন শিৱসাগৰ কাৰেংঘৰ শিৱসাগৰত কোনে নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল কুৱেশ্যন নম্বৰ 15 হুইচ কিং বিল্ড দ্য ষ্টোন ব্ৰিজ অভাৰ দ্য নামদাং ৰিভাৰৰ ওপৰত নদীখনৰ ওপৰত কোনে শিলৰ সাঁকো বা শিলৰ ব্ৰিজ বা দলং বনাইছিল তেওঁৰ নাম হৈছে এনচাৰ মহাৰাজা ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন নম্বৰ 16 ডিউৰিং দ্য ৰিজেন্স অফ হুইচ কিং ৱেৰ দ্য অশ্বলান্ত এণ্ড দীৰ্ঘেশ্বৰী টেম্পলছ বিল্ড এই দুটা মন্দিৰ কোনে বনাইছিলে শিৱসিংহই ঠিক আছে শিৱসিংহই বনাইছিল তেওঁ আহোমৰ এজন ৰজা আছিল কুৱেশ্যন নম্বৰ 70 হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু কনভাৰ্ট টু হিন্দুজিমছ তেওঁ হৈছে চুহুংমুং কিং অফ দিহিঙীয়া বুলিও তেওঁ কোৱা হয় কুৱেশ্যন নম্বৰ 18 হু ৱাজ দ্য কেপিটেল অফ য়ংগেষ্ট আহোম কিং তেওঁ কোন হয় চুলিকাফা অৰ দ্য বয় কিং বুলি কোৱা হয় ৰত্নধ্বজ সিংহ ঠিক আছে ৰত্নধ্বজ সিংহ বা চুলিকাফা নামেৰে জনা যায় And 19 number question which Assamese declared the first rebellion against the British তেওঁ হৈছে গুমধৰ কোঁৱৰ যিজনে অসমত ব্ৰিটিছৰ বিৰুদ্ধে The last question ধুদৰ আলি and the Aka Ali were built during the reigns of which king কাৰ শাসনকালত ধুদৰ আলি আৰু এই আলিটো নিৰ্মাণ কৰা হৈছিল তেওঁ হৈছে গদাধৰ সিংহ গতিকে আজি 20টা প্ৰশ্ন আছিল যদি 20টা প্ৰশ্ন বুজি পাইছে তেতিয়াহ'লে বন্ধুসকললৈ শ্বেয়াৰ কৰক আৰু ৰিভিজন কৰক আপোনালোকে কিমান পাৰিছে বা নাই পৰা গতিকে আজিলৈ ইমানে আছিলে নেক্সট হিষ্ট্ৰী ছেকেণ্ড পাৰ্টটো লৈ অহা হ'ব অতি সোনকালে ধন্যবাদ